हेलो दोस्तों स्वागतम जनाइছো মোৰ ইউটিউব চেনেল আকহিম ব্লগলৈ তো আজি আপোনালোকক মই দেখাবলৈ লৈ যাম মায়েঙৰ নৰসিংহ মন্দিৰ তো বলক ভিডিওটো আৰম্ভ কৰো ফাইনালি পালোহি আমি মন্দিৰ আৰু এই মন্দিৰটো স্থাপিত হৈছিল 2009 চনৰ ছেপ্টেম্বৰ মাহত তো গাইজ শ্ৰী শ্ৰী নৰসিংহ মন্দিৰ ভিতৰলৈকে আপোনালোকক লৈ যাওঁ তো গাইজ বলক ভিতৰলৈকে যাওঁ আৰু গাইজ ভিতৰলৈ আহি 2 নম্বৰ গেটখন পালোহি আৰু 2 নম্বৰ গেটখনত পাই দেখিলোঁ যে সিংহ চাকচোন গাইজ এই সিংহ দুটা চাকচোন আপোনালোকে একদম অৰিজিনেল সিংহ বহি থকা যেন লাগে তো বলক গাইজ ওপৰলৈকে যাওঁ আৰু গাইজ অলপ ওপৰলৈকে আহি দেখিলোঁ এটা শিৱ মন্দিৰ আৰু সেইটো হৈছে শিৱ মন্দিৰটো আৰু গাইজ শিৱ মন্দিৰটোৰ ছাইডতে এই বাসগৃহটোতে এই মন্দিৰটোৰ পূজাৰীসকলে বাস কৰে তো বলক গাইজ ওপৰলৈকে যাওঁ আৰু আহি পালোঁ আমি মন্দিৰৰ ওপৰলৈকে নৰসিংহ মন্দিৰ অলপ আগত আছে আৰু ব্ৰহ্মপুত্ৰ আপোনালোকক দেখাম আৰু ফাইনেলি পালোহি আমি নৰসিংহ মন্দিৰৰ ওপৰত আপোনালোকক মন্দিৰটো দেখাম তাৰ আগতে আপোনালোকক এটা ভিউ দেখাই দিওঁ আপোনালোকক ব্ৰহ্মপুত্ৰখন দেখাই দিওঁ তাৰ আগতে বলক ব্ৰহ্মপুত্ৰখন চাওঁ আৰু গাইজ এইখনেই হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু মহাবাহু ব্ৰহ্মপুত্ৰখন ইফালে এই পাহাৰখন দেখিছে এইখনেই হৈছে চনকা তো গাইজ আপোনালোকে মহাবাহু ব্ৰহ্মপুত্ৰখন এবাৰ ভালদৰে চাই লওক আৰু আপোনালোকে দেখিবলৈ পাইছে ভিতৰত আছে কিছুমান শিলত চিত্ৰ অংকন কৰা আছে আৰু আপোনালোকে নিশ্চয় এই চিত্ৰকেইটা ধৰিব পাৰিছে এই চিত্ৰকেইটাত তিনিজন ভগৱানৰ চিত্ৰ আৰু এই তিনিজন ভগৱান হৈছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু আপোনালোকক মেইন মন্দিৰটো দেখাই দিওঁ নৰসিংহ মেইন মন্দিৰটো আপোনালোকক দেখাই দিওঁ আহক এইটো হৈছে নৰসিংহ বাবাৰ মেইন মানে মূৰ্তিটো মন্দিৰটো হয় যদি গাইজ ভাল লাগিল ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব একদম নাপাহৰিব তো আজিলৈকে সমাপ্ত